এই বাগানৰ মালিকটো ক'ত আছে? এইটো মই তুমি আহিছা বলা বহুত ধুনীয়া দাদা একেবাৰে সুন্দৰ পৰিৱেশ হেল্ল' মই অলপ বিজি আছো অলপ পিছত ফোন কৰিম দিয়া দাদা দাম কিমান হ'ব ভাইটি দামটো 10 লাখ মান টকা হ'ব বেছি নহয় চিন্তা কৰিব নালাগে মই কিবা এটা কৰিম অলপ ডিছকাউণ্ট কৰি দি আছোঁ হ'ব দিয়া ঠিক আছে ঠিক আছে তোমালোকে ঠিক ঠাক কাম কৰি আছা না ঠিক আছে দিয়া কৰি থাকা ভাইটিক বিচাৰি ফুৰিছো ৰাতিপুৱাৰ পৰা তেওঁ ঘৰত নাই কলৈ যে গৈছে তই তাক কৰবাত দেখিছ নেকি তাক এই মাত্ৰ সৰুটাকে দেখিছিলো হয় নেকি বলাচোন দুটা লৈ বলাচোন বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি ভাইয়ে গৈ এনেকুৱা কৰিছা শেষ কৰি দিলা সকলো এতিয়া আজিৰ পৰা তোমাৰ ঘৰৰ পৰা ওলোৱা বন্ধ তোমাৰ আচলতে হৈছে কি কোৱাচোন তুমি কিয় গৈছিলা আত্মহত্যা কৰিব কোৱাচোন তোমাৰ কি হৈছে নকোৱা কিয় কোৱাচোন কথাটো ক'লেহে মই সমস্যাৰ সমাধান পথ বিচাৰি কৰিব পাৰিম তুমি যে কথাটো নকোৱা মই কেনেকৈ পথ বিচাৰিম তুমি কোৱাচোন তোমাৰ হৈছে কি কোৱাচোন মই এজনী ছোৱালীক ভাল পাওঁ দাদা তেতিয়াহ'লে তুমি মোক আগতে কোৱা নাছিলি কিয় মই কিবা এটা ডিচিশ্যন ল'লোহেঁতেন তুমি এনেকৈ আত্মহত্যা কৰিব গ'লে মানুহে কি কৰে ঠিক আছে তেনেহ'লে মই তুমি ভাল পোৱা মন পচন্দৰ ছোৱালীজনীয়ে তোমাক বিয়া পাতি দিম হ'ব নে নহ'ব ঠিক আছে তেনেহ'লে এতিয়া ঘৰলৈ যাওঁ আৰু এনেকুৱা কেতিয়াও নকৰিবা ঠিক আছে দাদা